আজি বনাব লৈছোঁ মই পুঠি মাছ আৰু কান্দুলি মাছৰ চৰচৰী। মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব দেই। মাছৰ চৰচৰীত দিবলৈ মই দুফুটা পিঁয়াজ এনেকৈ মিহিকৈ কুটি লৈছোঁ। অলপমান নহৰু মই এনেকৈ থেতেলিয়াই লৈছোঁ। দুটা কেঁচা জলকীয়া দিছোঁ। অলপমান আদা দিছোঁ খুন্দি পেলাই, আৰু এটুকুৰা মই নেমু লৈছোঁ। আৰু এইফালে মই এখন কেৰাহী পাতি ইয়াতে মই মিঠাতেল অলপমান গৰম হ'বলৈ দিলোঁ চৰচৰী বনাবলৈ। আৰু এইফালে চাই থাকক আপোনালোকে, মই এইখিনি পুঠি মাছ খোলাত দিছোঁ। আৰু মই পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া গোটেইখিনি একেলগে ইয়াতে মিলাই দিলোঁ। আৰু ইয়াতে মই হালধি নিমখ দিম আৰু অলপমান নেমু চেপি দিম এনেকৈ। চাই থাকক আপোনালোকে। আৰু এই গোটেইখিনি মই ভালকৈ এনেকৈ মোহাৰি ল'ম। লৈ পেলাই গৰম হোৱা তেলখিনিৰ ওপৰতে দি পেলাই অলপমান লৰাই পানী দি দিম। আপোনালোকে এনেকৈ বনাব, খাবলৈ অতি সোৱাদ হয়। আৰু এনেকৈ মই অলপমান লৰাই পেলাই মই ইয়াতে জোখমতে পানী দি দিম। চাই থাকক আপোনালোকে। মোৰ লৰোৱা হৈ গ'ল। এতিয়া ইয়াতে অলপমান আন্দাজমতে পানী দিম। দি ঢাকনখন মাৰি মই গেছটো মিডিয়ামটো ৰাখি থ'ম। মাছৰ চৰচৰী হৈ আহিছে। এয়া চাই থাকক আপোনালোকে, তেলটো ফুটি গৈছে। এতিয়া মই অলপ দেৰি পাছত নমাই থ'ম। যেতিয়া তেলটো ফুটি যাব তেতিয়া আপোনালোকে নমাই থ'ব। আৰু এইফালে মোৰ খোলাত দিয়া মাছো হৈ আহিছে। মোৰ সৰু মাছৰ চৰচৰী ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ মোৰ দৰে বনাব, সঁচাই খাবলৈ ভাল হয়। এয়া মই খোলাত মাছ দিয়া, এয়া চৰচৰী, আজিৰ ভাত সাজ মোৰ এয়া। আৰু গাজৰ ভাজি, বাঁহগাজৰ, কঁঠালগুটি কোমোৰাৰ ভাজি, আৰু এইফালে দালি। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কিন্তু পুনৰ মই এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।